हेलो गाइस की खबर भाले আছে সকলো চাগে আৰু যেহেতু আজি ভিডিওটো বনাম বুলি ভবা নাছিলো কিন্তু হলো ভিডিওটো বনাবলৈ চেষ্টা কৰিছো যেহেতু দিঘলি পুখুৰী পাৰত আমাৰ যেটো বা অসমীয়াত হাল দম্পতিয়ে যেহেতু এটা ব্যৱসায় কৰিছে তাৰ ওপৰত সকলোৱে বহুত কিবা কিবি কমেন্ট কৰিছে বা ইউটিউবতে হওক বা যেহেতু টিভি চেনেলতে যিখিনি ভিডিও আপ দিছে বা আপোনাৰ ফেসবুকতে হওক বহুত কিবা কিবি কমেন্ট কৰি আছে কোনোবাই বেয়াও কৰিছে কোনোবাই ভালকও কৰিছে যেটো দুজন অসমীয়া ল'ৰা ছোৱালীয়ে যেটো ব্যৱসায় কৰিছে হেতুক লৈ আমি মানমাতি একো ভাল লগা নাই যেটো কোনোবাই বেয়াকে কৈছে বা ভালকে কৈছে তাত মই একো ক'ব না যাও সকলোৰে নিজৰ নিজৰ এটা মতামত দিছে যি কি নহওক বাৰু আজি ভিডিওটো এটো কাৰণে বনাব লগা হ'ল যে কমেন্ট বিলাক চাই ভাল নালাগে কাৰণ কোনোবাই প্ৰেৰণাদায়ক দিছে আৰু কোনোবাই বেয়াকও কৈছে কাৰণ দিঘলি পুখুৰী পাৰত তেওঁলোকে এটা যেহেতু স্পাইল পটেটো যেটো নাম স্পাইল পটেটো তেওঁলোকে যে নতুন এটা নতুনত্ব দিছে কাৰণে সকলো মানুহ গৈছে কিছুমানে কৈছে যে বা ছোৱালীজনী ভাল লাগিছে বা ধুনিয়া কাৰণে সকলো কাস্টমাৰ গৈছে কাৰণ এটো নহয় যেটো বস্তুটো খাই ভাল পাব লাগিব হেতু কাৰণে বা 50 টকা দি বা 100 টকা দি তেওঁলোকৰ পৰা বস্তুটো কিনিছে যদি বস্তুটো খাই ভাল নালাগে বা আপুনি হওক বা মই হওক তালু কিনিম নেকিনো কেতিয়াও নেকিনো হেতু কাৰণে কৰো যে বহুতেই বহুত কিবা কিবি কমেন্ট কৰিছে কমেন্টখিনি কাৰণে মই আজি এই ভিডিওটো বনাবলৈ চেষ্টা কৰিলো আৰু অসমীয়া ল'ৰা এতিয়াও বহুত এনেকৈ আছে আৰু তেনেকৈ মানস আৰু মনিচাৰ দৰে আমিও সকলোৰে তেনেকৈ এটা সৰু ব্যৱসায় কৰো সকলো আহক আজি যেহেতু চাকৰি পিছত ঘূৰি পোৱাতকৈ আমি যদি এটা সৰু ব্যৱসায় কৰো বহুত উন্নতি কৰিব পাৰিম আৰু অসমখন সদায় আমি কৰ্মমুখী কৰি যাব পাৰিম যেহেতু এয়া এটা প্ৰেৰণা সকলোৰে কাৰণে যি আজি চাকৰি পিছত ঘূৰি ফুৰিছে সকলৰ কাৰণে আজি এটা প্ৰেৰণা মানস আৰু মনিষা আৰু ভিডিওটো শেষত মই কওঁ যে হয়তো ভিডিওটো বনোৱাৰ কাৰণে মোক বহুতে বেয়া পাবও পাৰে আৰু বহুতে মোক ভাল পাবও পাৰে হয়তো মোকো বহুত বেয়াকে ক'ব পাৰে কমেন্টত কিন্তু যেহেতু যদি ভুল কৰিছো ভিডিওটো বনাই যেন আপোনালোকে ক্ষমা কৰিব যদি ভিডিওটো কথাখিনি যদি আপোনালোকে ভাল পাইছে তেনেহলে আপুনি এটা লাইক আৰু এটা শেয়াৰ কৰি দিব নাপাহৰিব ধন্যবাদ